Hello guys, welcome back to my channel Village Lifestyle. তো মই সকলোকে মই মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। যেহেতু বহাগ মাহৰ সিজন চলি আছে, তো সকলোৰে গাঁৱত বিহু পতা হয়, সেইবাবে আমাৰ গাঁৱতো বিহু পতা হৈছিল। আৰু মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আৰু আজি মই আপোনালোকক দেখাব খুজিছো আমাৰ গাঁৱত কেনেকুৱা বিহু উদযাপন কৰা হয়। তো চাই যাব লাষ্টলৈকে। তো এতিয়া আমাৰ পতাকা উত্তোলন কৰা হ'ল আৰু এতিয়া খেল খেলোৱা হ'ব। হেচিকে ফুটালে নহ'ব দেই। আৰু আজি হৈছে বিহুৰ নেক্সট দিন মানে আজি লাষ্ট বিহু হয়, এইটো কাৰণে কুইজ কম্পিটিশ্যন অৰ্গেনাইজ কৰা হৈছিল। তো ময়ো অংশগ্ৰহণ কৰিলোঁ। যিহেতু ফাৰ্ষ্ট ৰাউণ্ডতে হাৰি গ'লোঁ আৰু পোৱালীকেইটাৰ লগত মানে বেলুন ফুকাব ল'লোঁ। বেলুনো কি ফুলাম, যোৱাকালি খেলতে বেলুন ফুকাব নোৱাৰিলোঁ এটাও, আৰু আজিনো কি ফুলাম, সেইটো কাৰণে মই ভিডিঅ' কৰিলোঁ। আৰু এতিয়া যিহেতু ছিংগাৰ উঠিব লৈছে ষ্টেজত, সেইটো কাৰণে অলপ ভিডিঅ' কৰিলোঁ। যিহেতু ইমান মানুহ চাওকচোন গাইছ, আৰু এইটো মই মনে ভিডিঅ' কৰিছিলোঁ চাওক। আৰু এইটোৱে হৈছে আমাৰ আজিৰ বিহুৰ লুক। চাওকচোন গাইজ, ধুনীয়া লাগিলে মানে কমেণ্ট নিশ্চয় কৰিব দেই।
তই বুজাবি গোলাপি গোলাপি খাই ঘরে তো জিলাপি আৰু ঘরে কচু ঘুরে মজা আৰু ঘরে কচু ঘুরে মজা গোলাপি গোলাপি মুখে তো না যাবি এই করি চাইলে নরম এই করি চাইলে নরম করি আছে